আমাৰ বড়োলেণ্ডত বসবাস কৰা আৰু অসমত বসবাস কৰা যিখিনি আমাৰ সান্থালী মোৰ দাদা ভাইসকল আছে সকলোলৈ দাসাই পৰ্বৰ শুভেচ্ছা জনাইছোঁ আৰু সেইটো বহুত বছৰ আগৰ পৰাই প্ৰায় 1000 বছৰৰ পৰাই এই দাসাই ফেষ্টিভেল সান্থালীসকলে সেইটো উদযাপন কৰি আহিছে আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে এইবিলাক অসামাজিক শক্তিবিলাক যিটো অপশক্তি এইবিলাক নাশ কৰাৰ কাৰণে এই দাসাই ফেষ্টিভেলত বিভিন্ন মন্ত্ৰ বিভিন্ন নাচ কৰি পেলাই এইটো কোৱা হয় আৰু এইটো মা দুৰ্গাৰ যিটো উৎসৱ ইয়াৰ সময়তে কৰা হয় মই বহুত বছৰৰ পৰা দেখিছোঁ কিন্তু আজি উপস্থিত থাকি আৰু বেছি মই ভালকৈ জানিবলৈ সক্ষম হৈছোঁ মই আশা ৰাখিছোঁ মা দুৰ্গাই আমাৰ যিখিনি আমাৰ সান্থালী দাদা ভাই ভনীসকল আছে সকলোকে ভালকৈ ৰাখিব মংগল কুশলে ৰাখিব আৰু দুখ দুৰ্যোগবিলাক দূৰ হ'ব সান্থালী জনগোষ্ঠীৰ যিবিলাক আগৰ সময়ত সমস্যা আছিলে বিভিন্ন ষ্ট্ৰাগল আছিলে সেইবিলাক লাহে লাহে সমাধান হৈ আহিছে অনাগত দিনত প্ৰত্যেকটো সমস্যা সমাধান হয় এটা সুস্থ সমাজ হিচাপে উন্নত সমাজ হিচাপে আগবাঢ়ি যাব পাৰিব এইটো বিশ্বাস ৰাখিছোঁ আৰু আজি মোৰ লগত ইয়াত আমাৰ যিটো আদিবাসী কাউন্সিলৰ চিফ এক্সিকিউটিভ ডাঙৰীয়া আছে দুৰ্গা হাজদা তেখেতকো মই শুভেচ্ছা জনাইছোঁ দাসাই ফেষ্টিভেলত আৰু কাউন্সিলে যিবিলাক কাম কৰিব আমি যিবিলাক কাম কৰিম আমি আলোচনা বিলোচনা কৰি সান্থালী কমিউনিটি আগবাঢ়ি যোৱাৰ কাৰণে যিখিনি পাৰোঁ একেলগে কাম কৰি যাম মই সকলোকে অনুৰোধ কৰিছোঁ অলপ শিক্ষা দীক্ষা স্কিল ডেভেলপমেণ্ট বেলেগ কামবিলাকত গুৰুত্ব দিব লাগে কাৰণ সশস্ত্ৰ সংগ্ৰামৰ নামত 20-30টা বছৰ আমাৰ অলপ আমি অলপ পিছ পৰি গ'লোঁ এতিয়া আমি ভাল সুযোগ পাইছোঁ ভাল সময় পাইছে আৰু সকলো নিজৰ নিজৰ উদ্দেশ্য হিচাপে একৰ্ড কৰিছে ভাল পৰিৱেশ আনিছে গতিকে সামাজিক সংগঠনবোৰৰ লগত মিলি পেলাই সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব লাগিব কাৰণ জনসাধাৰণে খুব পজিটিভ হয় সেই পজিটিভ আৰু আমাৰ যিটো জনসাধাৰণ সেইটোক লৈ আগবাঢ়ি যোৱাত বহুত বেছি জটিল নহয় কিন্তু আমি সকলো মিলি পেলাই সমাজখন আগবাঢ়ি যাব লাগিব আৰু আজি আমি দাসাই ফেষ্টিভেলটো বছৰি পাতিবৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা 10 লাখ কৰি টকা আমি দিম আৰু যিটো বিৰছা মুণ্ডা ভৱন আমাৰ হ'ব লাগিছিলে 10 কোটি টকাৰ এইটো ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একৰ্ডত যিহেতু আছিলে সেইটো চেংচন কৰি দিছে কিন্তু অলপ ভূমিৰ প্ৰব্লেমৰ কাৰণে পিছ পৰি আছে এইকাৰণে ভূমিত অলপমান সৰু এটা বিবাদ আছে মই আমাৰ সংগঠনসকলক অনুৰোধ কৰিছোঁ সেইটো শেষ কৰি দিলে নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম ছাৰ যোৱাকালি নিকা ধমলপুৰ ঠাইচন ঘোষণাৰ ওপৰত যিটো ঘটনা হৈছে ইয়াৰ বিষয়ে কি ক'ব ময়ো শুনিবলৈ পাইছোঁ যে ইয়াৰ ওপৰত মই এছপিৰ লগত ডিচিৰ লগত কথা পাতিছোঁ যে কি হৈছে এইটো এনকুৱাৰী কৰিব লাগে আৰু ইয়াৰ ওপৰত ৰিপৰ্ট ছাবমিট কৰিব লাগে बाजास्पाइ ग्लाग्राफोरनिसिम मोनसे गोनांथार फोसावथाय क'क्राझार सहरनि दावहारु अट' एजेन्सिया दासान्दि फेस्टिभेल एन्ड एक्सचेन्ज अफार होगासिनो दं एसेल' बिबांनि रां होग्रोनानै गाव गावनि लुबैनाय बाजाज बाइकखौ बायनो हागोन बे सोलिफु फेस्टिभेल एन्ड एक्सचेन्ज अफाराव बाजाज कम्पानिनि गासैबो मडेलनि बाइक जेरै पालसार सिटी प्लेटिना एवेंजर डमिनार आरो गोदानै लन्च जानाय बाजाज मडेलनि पालसार N150 खौबो मोननो हागोन बे सोलिफु फेस्टिभेल एन्ड एक्सचेन्ज अफाराव गोबांद्राय नङा आरसि इन्सुरेन्स लाफानानै 9,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइकखौ लानो हागोन नोंथांमोना क'क्राझार सहरनि दावहारु अट' एजेन्सिजों लोगोसेनो कारिगाव फेस्टिभ आउटलेट दतमा फेस्टिभ आउटलेट आरो बडगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय फेस्टिभेल एन्ड एक्सचेन्ज अफाराव फैनानैबो लानो हागोन मोजांसिन बाथ्राया बेसोबावदि दावहारु अट' एजेन्सि श'रुमनिफ्राय बाइक बायग्राफोरनो 5 लिटार पेट्रल आरो गंनै हेलमेटबो फ्रि एसवेर्ड गिफ्ट महरै हरनाय जागोन अब्ला दानो बुकिं खालाम 6000399187 नङाब्ला 8822018193 जानबुं अनजिमायाव